এই মুহূৰ্তত আহি পৰিছে এক অতিকৈ দুখৰ খবৰ। IPS বিষয়া আনন্দ মিশ্ৰই পদত্যাগ কৰিলে। কিন্তু কিয় এনেদৰে IPS বিষয়াগৰাকীয়ে পদত্যাগ কৰিবলৈ বাধ্য হ'ল? এতিয়া সকলোৱে প্ৰশ্ন কৰিছে IPS বিষয়াগৰাকীক। আৰু তেওঁ পদত্যাগ কৰাৰ আঁৰত এক বৃহৎ ষড়যন্ত্ৰ লুকাই আছে বুলি বহুলোকে এতিয়া মন্তব্য কৰিছে। বহুলোকে কৈছে যে আনন্দ মিশ্ৰই এতিয়া ৰাজনীতিত যোগদান কৰিব। বহুলোকে কৈছে যে বিজেপিৰ বাবে শেষ হৈ গ'ল আনন্দ মিশ্ৰৰ দৰে এজন দক্ষ আৰক্ষী অধীক্ষক। অৱসৰ বিচাৰি আৰক্ষী সঞ্চালক প্ৰধানৰ জৰিয়তে মুখ্য সচিবলৈ পত্ৰ লিখিছে আনন্দ মিশ্ৰই। ব্যক্তিগত আৰু সামাজিক কামৰ বাবে অব্যাহতি লোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে বিষয়াগৰাকীয়ে। কিছুলোকে আকৌ মন্তব্য কৰিছে যে IPS বিষয়াগৰাকীয়ে যিহেতু ইমান দিনে চৰকাৰৰ গোলাম হৈ কাম কৰি আছিল, গতিকে তেওঁ এতিয়া স্বাধীন হ'ব বিচাৰিছে। গোলাম হৈ কাম কৰাতকৈ স্বাধীনভাৱে মুক্তভাৱে থাকিব বিচাৰিছে IPS বিষয়া আনন্দ মিশ্ৰই। অৱশ্যে সম্পূৰ্ণ কথা আমিও নাজানো, ভিতৰুৱা কথাবোৰ নাজানো, কিন্তু তেওঁ এনেদৰে পদত্যাগ কৰাৰ বাবে এতিয়া গোটেই অসমবাসী দূষিত হৈ পৰিছে।